হেল্ল' বন্ধুসকল, আকৌ এবাৰ মোৰ পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগত জনাইছোঁ। আজি যাব পৰা নাই ক'লৈকো। আপোনাৰ পূৰা গাগলছ মানে চশমা লগাই আছোঁ। পূৰা চশমাযোৰ লগাই আছোঁ। মানে চশমাযোৰ লগাই থকা মানে এটাই আপোনাৰ কাৰণ আছে। কাৰণটো আপোনালোকক কৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চালেহে আপোনালোকে গম পাব। মানে এতিয়া বৰ্তমান মানে অসমত আপোনাৰ এটা বেমাৰ এটা মানে বিয়পিছে, খুব বেয়াকৈ মানে বিয়পিছে, য'তে ত'তে মানে বিয়পিছে। আৰু বেমাৰটো কি কাৰণে বিয়পিছে আৰু বেমাৰটো হোৱাৰ কাৰণ কি আৰু কেনেকৈ হয় আপোনালোকক সম্পূৰ্ণকৈ জনাই আছোঁ। মানে যিহেতু মই এতিয়া ভুক্তভোগী, কাৰণ মোৰ বেমাৰটো হৈছে, মই ক'লৈকো যাব পৰা নাই, ক'তো আপোনাৰ কাৰো লগত কথা পাতিব পৰা নাই। সেইটো কাৰণে মই নিজৰ ছেফটিটো নিজে বজাই ৰাখিছোঁ। আপোনাৰ গাগলছযোৰ লগাই আছোঁ, চশমাযোৰ, কাৰণ আপোনাৰ যাতে বেলেগলৈও মানে নাযাওক। মানে সেই মানে বেমাৰটো কি মানে আপোনাৰ সেই মানে বেমাৰটোৰ নাম হৈছে আপোনাৰ আই ফ্লু মানে এইটো এনেকুৱা এটা মানে বেমাৰ, যিটো বেমাৰ মানে আপোনাৰ 1 মিটাৰ ডিষ্টেঞ্চত ভিতৰত যদি আপুনি কথা পাতে, মোৰ হৈ আছে নহয় আই ফ্লু বেমাৰটো, হয়তো মানে আপোনাৰ আধা ঘণ্টাৰ পিছত আপোনাৰ হয়তো হৈ যাব পাৰে। মানে বেমাৰটো হ'লে এটা লক্ষণ, আপোনাৰ এটা চকু, আপোনাৰ বাওঁ চকুটো প্ৰথমতে খচখচাই থাকে, আৰু খচখচোৱাৰ পিছত আপোনাৰ মিনিমাম 2 ঘণ্টা 3 ঘণ্টাৰ মূৰত আপোনাৰ একদম কণ্টিনিউ আপোনাৰ চকুটো ৰঙা হৈ যাব। ৰঙা হোৱাৰ পাছত আপোনাৰ পূৰা চকুটো ভিতৰেদি পানী ওলাব, আৰু ৰাতিপুৱা চাব আপোনাৰ চকুটো মানে পূৰা ফেচ কৰি, আৰু আপোনাৰ গোটেই মানে চকুটো মানে আপোনাৰ বন্ধ হৈ থাকিব। আঠা আঠি যিটো মানে ফেচ কৰি ওলাই, আমাৰ অসমীয়া মানে ভাষাত কয়, সেইটো মানে আপোনাৰ আঠা আঠি মানে পূৰা লাগি থাকিব, চকুটো মেলিব নোৱাৰে, আৰু ঠাণ্ডা পানী দিলেহে মানে মেলিব পৰা হয়। এতিয়া কথা হ'ল কি, ক'তো যাব পৰা নাই, মোৰ বৰ্তমান হৈ আছে। যদিহে আপোনাৰ যদি হোৱা নাই, তেনেহ'লে মানে আপোনাৰো যদি এতিয়ানো মানে আই ফ্লু বেমাৰটো হোৱা নাই, তেনেহ'লে আপোনালৈ ভালেই। আপুনি যদি ভালকৈ নোহোৱাকৈ যদি আপোনাৰ চলিবলৈ মন আছে, বা নোহোৱাকৈ যদি বেমাৰটো থাকিবলৈ মন আছে, তেনেহ'লে আপুনি নিশ্চয়কৈ যদি ক'ৰবাত ওলাই যায়, তেনেহ'লে নিশ্চয়কৈ মানে আপুনি গাগলছ এযোৰ মানে চশমাযোৰ পিন্ধি থাকিব। যদি আৰু কাৰোবাৰ যদি আপোনাৰ ঘৰৰ কাষত যদি কাৰোবাৰ হোৱা দেখে, তেন্তে আপোনাৰ পূৰা 1 মিটাৰ আঁতৰৰ পৰা আপুনি কথা বতৰা পাতিব। কাৰণ যদি যোনজন মানে ব্যক্তি মানে আপোনাৰ এই আই ফ্লু বেমাৰটো হৈ আছে, সেই ব্যক্তিজনে যদি এটা কাঁহো মাৰে, আপোনাৰ সেই কাঁহটো যদি আপোনাৰ 1 মিটাৰ ডিষ্টেঞ্চৰ ভিতৰত থাকে, তেনেহ'লে হয়তো আপোনাৰ হোৱাটো মানে চিয়'ৰ হ'বই। গতিকেলৈ এইটো ভাল কৰা কোনো উপায় নাই। উপায় আছে আপোনাৰ বুলি কোৱা এটা মানে আপোনাৰ আছে, এই বটল আছে। সেই বটলটো মানে আপোনাৰ অকণমান মানে এটুপ দিব লাগিব। ইমানটো ভাল নহয়, সম্পূৰ্ণ ভাল নহয়, কাৰণ মানে এইটো হ'বই। আৰু হোৱাৰ লগে লগেতো আপোনাৰ এনেই অকণমান মানে চকু যিটো মানে আপোনাৰ খচখচনি আপোনাৰ খজুৱাই মেলি থাকে, সেইটোৰ পৰা অলপ বাচিবৰ কাৰণেহে মানে সেইটো গোলাপ জলটো, আৰু আই ডিজাইজ মানে আপোনাৰ এটা মানে বটল আছে, সেইটো মানে অলপ মানে ৰাতি শোৱাৰ আগত দি থ'ব পাৰে। কিন্তু বেমাৰটো হ'বলগীয়াটো হ'বই। আপোনাৰ সেই নহ'বৰ কাৰণে আপোনালোকক ছেফটি থাকিবৰ কাৰণে মই ভাবিলোঁ, মোৰো হৈ আছে, গতিকেলৈ ক'তো যাব পৰা নাই, ব্লগ বনাব পৰা নাই, ভিডিঅ' দিব পৰা নাই। সেইটো কাৰণে ভাবিলোঁ আপোনালোকক অকণমান জনাওঁ, যদি কাৰোবাৰ হৈ আছে, তেনেহ'লে নিশ্চয়কৈ আপোনাৰ 3-4 দিনৰ ভিতৰত ভাল হ'বই। যদি কাৰোবাৰ নাই হোৱা, তেনেহ'লে নোহোৱাকৈ যদি থাকিবলৈ মন আছে, তেন্তে আপুনি ধুনীয়াকৈ ছেফটিকৈ থাকক। আৰু আপোনাৰ কাৰোবাৰ যদি হৈ আছে ঘৰৰ ওচৰত, তেনেহ'লে আপুনি নিশ্চয়কৈ মানে 1 মিটাৰ ডিষ্টেঞ্চত মানে কথা বতৰা পাতক, নিশ্চয়কৈ আপোনাৰ নোহোৱাকৈ মানে থাকিব পাৰিব। আৰু বেছি দিন নাথাকে, আপোনাৰ ধৰি লওক বেমাৰটো এই আগষ্ট ছেপ্টেম্বৰ মাহত হয়, অক্টোবৰ মাহৰ পৰা মানে বেমাৰটো সম্পূৰ্ণকৈ নাইকিয়া হৈ যাব। যিহেতু মানে আমাৰ অসমৰ জলবায়ুটো মানে অলপ মানে বেলেগ ধৰণৰ। অক্টোবৰ ছেপ্টেম্বৰ মানৰ পৰা মানে আমাৰ যিটো মানে জলবায়ুটো অলপ মানে শীতল হয়, গম পায় চবে। সেই শীতল যেতিয়া হোৱাৰ লগে লগে মানে আপোনাৰ এই বেমাৰটো মানে নিজে নাইকিয়া হৈ যায়। গতিকেলৈ বেমাৰটো নোহোৱাকৈ যদি এই 2 মাহ দিন যদি আপুনি অকণমান যদি ছেফটি হৈ থাকে, তেন্তে আপোনাৰ বেমাৰটো নিশ্চয়কৈ নহয়। আৰু যদি কাৰোবাৰ হৈ আছে, তেনেহ'লে আপোনাৰ 4-5 দিনৰ ভিতৰত সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব। বেমাৰটোৰ কাৰণে মানে এইটো কাৰণে কোনো চিন্তা কৰিবলগীয়া কোনো কথা নাই। বন্ধুসকল, সেয়াই ক'লোঁ আপোনাক, ক'তো যাব পৰা নাই, আকৌ এবাৰ কৈছোঁৱে। সেয়াহে আপোনাৰ চশমাযোৰ পিন্ধিনো যাবলৈ অলপ লাজ লাগে। লাজটো কি আৰু, গৰমৰ কাৰণে পিন্ধিব লাগে। তথাপিতো মানে অকণমান কিবা নিপিন্ধা ল'ৰা, আপোনাৰ লাজ চাজ লাগি থাকে, সেইটো কাৰণে যোৱা নাই, ঘৰতে আছোঁ এতিয়া। যাম কাইলৈ পৰহিলৈৰ পৰা যদি ভাল পাওঁ, তেনেহ'লে যাম। তেনেহ'লে আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ঘৰতে আছে যদি আপোনাৰ নিশ্চয়কৈ এইকেইটা আপুনি ফ'ল' কৰিব। এই আই ফ্লু বেমাৰটোৰ পৰা সম্পূৰ্ণ নিৰাপত্তা পাব। সিমানেই, আৰু বিশেষ নকওঁ। আজিলৈ গুড বাই।